এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে দাদা আৰু বৌৰ ফালৰ পৰা তোমালে জন্মদিনৰ অলেখ শুভকামনা থাকিল। তোমাৰ আহিবলগীয়া দিনবোৰ যাতে ভাল হয় আৰু শুভ হয় তাৰে কামনা কৰিলোঁ। মোক কিবা এটা কৈ দিওঁ আকৌ মৰমৰ গুলমণিজনীলে জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। লগতে আহিবলগীয়া দিনবোৰ শুভ হওক, ভাল হওক তাৰে কামনা কৰি ইয়াৰ পৰা জন্মদিনৰ শুভেচ্ছাটো জনাইছোঁ আঁতৰৰ পৰাই। মোৰ ভিডিঅ'টো আপোনালোকে গম পাইছিলে মোৰ বাৰ্থডে আছিলে আৰু মই বাৰ্থডে কিবা গিফ্ট পাইছিলোঁ। বোলো আপোনালোকৰ লগত সকলোতে শ্বেয়াৰ কৰোঁৱে, ভাবিছোঁ গিফ্টকেইটাও দেখাওঁ। আৰু আপোনালোকে সকলোৱে সুধি আছিলে প্ৰথমবাৰ তোমালোকৰ হাজবেণ্ডে কি দিলে। আচলতে তেওঁ দিয়ে আছে গিফ্ট, এইটো নিদিয়া হ'লেও মই একো বেয়া নাপাওঁ, কিন্তু তেওঁ দিছে বাৰু। শেষলৈ আপোনালোকক দেখাম গিফ্টটো। প্ৰথম দফা বেলেগ গিফ্ট দেখাই লৈছোঁ, তেতিয়াহ'লে শেষলৈকে স্কিপ নকৰি মোৰ ভিডিঅ'টো চাই থাকিব। তেতিয়াহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কিপ নকৰি শেষলৈকে চাই থাকিব। এয়া প্ৰথম গিফ্টটো দেখাইছোঁ আপোনালোকক। এইটো দিছে মোক সৰু পেহীয়ে। এইটো দেখাই দিছোঁ। এইটো খুব ধুনীয়া হয় দেখিবলৈ। এইটো এটা জুৱেলাৰী, এইটো বহুত ধুনীয়া দেখিবলৈ, দেখিছে আপোনালোকে। মোৰ বহুত ভাল লাগিছে এইটো জুৱেলাৰীটো। আৰু আজিকালি গল্ডেন জুৱেলাৰীতকৈ এইবিলাক বহুত চলে, আৰু এইবিলাক শাৰী হওক মেখেলা চাদৰ চবত লগতে মেচিং হৈ যায়, তো পিন্ধিবলৈ ভাল হ'ব। এয়া দেখাই দিছোঁ ওচৰৰ পৰা, বহুত ধুনীয়াকৈ আছে এইটো। আৰু এইযোৰ হ'ল বাই দিয়া কাপোৰযোৰ। মাইনাৰ ভিডিঅ'ত চাগে আপোনালোকে দেখিছেই এইযোৰ, মই তথাপিতো আকৌ এবাৰ দেখাই দিছোঁ। এয়া বহুত ধুনীয়া হয় কাপোৰযোৰ দেখিবলৈ। আৰু মেখেলাখন দেখাই দিছোঁ, কাপোৰযোৰ গোটেইযোৰ দেখাই দিছোঁ। আৰু এয়া এখন হ'ল মেখেলাখন ৰেড কালাৰ হয়, আৰু চাদৰখন এনেকুৱা অলপ য়েল্ল' কালাৰত ফুলটো সৰু সৰু বুটা কৰা আছে, আৰু ভাল লাগিছে। চিলাই মেলি পিন্ধিব লাগিব। আৰু মাইনাই দিয়া গিফ্টটো মই চিলাবলৈ দি দিলোঁ, সেইকাৰণে মই ইভাগে দেখাই দিম আপোনালোকক। চাব আপোনালোকে। আৰু এই কাপোৰযোৰ হয়তো চিনি পাইছে, আৰু মোক কোনে দিছিলে এই কাপোৰযোৰ। মাইনাই দিছিলে। মাইনাৰ ভিডিঅ'ত আপোনালোকে দেখিছেই, এটা নেল পলিচৰ সৈতে কালাৰটো দেখাই দিছোঁ। এইটো মই লগাই আছোঁ। আৰু কাপোৰযোৰত এনেকৈ সৰু সৰু বুটা আছে, অলপ মাজতে গেৰু ডিজাইন নিচিনা, আৰু মাজে মাজে আছে। আৰু এইটো দিছিলে আমাৰ মৰমৰ দুজন ভাগিনী, টুকু আৰু হনুমানুৱে। এইটো চকলেটটো দিছিলে। মাকে দিছিলে কাপোৰযোৰ, মাক আৰু দেউতাকে। আৰু এইটো দিছিলে সিহঁত দুজনীয়ে। কিন্তু কথাটো কি হ'ল, মই সিহঁতকে দি দিলোঁ চকলেটখিনি, তথাপিতো সিহঁতি মৰমত দিয়াৰ কাৰণে এইটো আপোনালোকক দেখাবলৈ মই এনেকৈয়ে ৰাখি থৈ দিছিলোঁ। এয়া ভিতৰত এইটো অৱস্থা হৈ আছে, দেখাই দিছোঁ। সিহঁতকে দি দিলোঁ মই চকলেটকেইটা খাবলৈ। আৰু দেখাইছোঁ এটা বহুত ধুনীয়া এনেকুৱা টাব পাইছিলোঁ। এইটো মই আগফালে সজাই থৈ দিছিলোঁ, এতিয়া আপোনালোকক দেখাবৰ কাৰণে লৈ আহিছোঁ। আৰু ভিতৰলৈ বহুত ধুনীয়া হয় এইটো। আৰু ঘৰৰ পৰা মোৰ বৌ, দাদা, ভতিজাটো আৰু দেউতা এনেকৈ আহিছিলে। দেউতা অহা ভিডিঅ' কৰা নহ'ল বাৰু, কাৰণ সেইদিনা অলপ ব্যস্ত আছিলোঁ আগবেলা, সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল। বৌহঁত অহা ভিডিঅ' দেখাইছিলোঁ চাগে আগৰ ভিডিঅ'ত। আৰু বৌহঁতে দিছিলে এই ষ্টলখন, বহুত ধুনীয়া হয়। কালাৰটো মোৰ বহুত বেছি ভাল লাগিছে, আৰু ডিজাইনটো বহুত ধুনীয়া হয়। চব ভালদৰে মেলি দেখাই দিছোঁ। এনেকুৱা বহুত ভাল লাগিছে এইটো কালাৰ আৰু মা অহা কথা আছিল। মাৰ অলপ গাটো বেয়া, জ্বৰ হৈ আছে, সেইকাৰণে মা নাহিলে। আপোনালোকে হয়তো সুধিবও পাৰে, সেইটো কাৰণে কৈ দিছোঁ। আৰু মা গা বেয়া, সেইটো কাৰণে অহা নাই। দেউতা আহিছিল,
দেউতাই কিবা গিফ্ট এটা দি গৈছে বাৰু, সেইটো এনেকৈ নেদেখাওঁ আৰু দেখাইছোঁ আমাৰ মিষ্টাৰৰ লগৰ দুজনে দিয়া দুটা কাপ। এই দুটা তেওঁৰ লগৰ দুজনক মাতিছিলে, তেওঁৰ লগৰ দুজনে দিছিলে। বহুত ধুনীয়া ধুনীয়া কাপকেইটা, বহুত ধুনীয়া। এইটো এনেকুৱা ব্লু কালাৰত আছে আৰু এইটো সৰু সৰু পুতলা লগা নিচিনা। বহুত ভাল লাগিছে দুইটা কাপেই। আৰু আপোনালোকে সুধি থকা মানে প্ৰশ্নটো যে তোমাৰ হাজবেণ্ডে কি দিলে নেদেখুৱালা, সেইটো বোলো দেখাই দিওঁ। এইটো লাষ্টত দেখাবলৈ থৈ দিছোঁ আৰু তেতিয়াহ'লে চাই থাকক, দেখাইছোঁ অলপ পাছতে। আপোনালোকেও চাগে চাবলৈ মানে বিচাৰিছে যে প্ৰথমবাৰ মোক হাজবেণ্ডে কি দিলে। দেখাই দিছোঁ আৰু এয়া এটা ব্লেজাৰ ব্লেকত। অলপ দিনৰ আগত চুৱেটাৰ এটা দিছিলে, তাৰপিছতে বিহুত এযোৰ কাপোৰ, তাৰপিছত আকৌ এতিয়া বাৰ্থডেত নিদিয়া হ'লেও হৈছিলে, কিন্তু তেওঁ তথাপিতো দিলে আৰু এইটো ব্লেজাৰটো মোৰ মানে কলেজতো পিন্ধিব পৰা হ'ব আৰু চুৱেটাৰটো ইভাগে পিন্ধিব পৰা হয়েই ফুৰিবলৈ যাওঁতে, কিন্তু এইটো মই এনেকৈ পিন্ধিবলৈ ভাল হৈছে চুৱেটাৰৰ ওপৰত, বহুত ধুনীয়া হয়। থেংক ইউ। বাৰ্থডে বুলি শাহুমায়েও কিবা এটা দিছিলে, সেইটোনো কেনেকৈ নেদেখুৱাকৈ থাকোঁ, দেখাই দিছোঁ। এয়া এযোৰ চেণ্ডেল, বহুত ধুনীয়া হয় পিন্ধিবলৈ, যেনেকুৱা মানে বহুত ভাল পিন্ধিবলৈ। মই এইকেইদিন এযোৰ পিন্ধিছোঁৱে, তথাপিতো এতিয়া আনি আপোনালোকক দেখাই দিছোঁ। এইকেইদিন ঘূৰি ফুৰোঁতে মই এযোৰ পিন্ধিছোঁ, মানে বহুত ভাল লাগিছে মোৰ পিন্ধি। এযোৰ ফ্লাইটৰ হয়। আৰু আজিৰ গিফ্টকেইটা আছিল এইকেইটাই। আজিৰ ভিডিঅ'টো বহুত বেছি দীঘল নহয় বাৰু। আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। ইয়াতে কওঁ, মোক জন্মদিনৰ শুভেচ্ছা জনোৱা সকলোলৈকে বহুত বেছি অন্তৰৰ পৰা ধন্যবাদ যাচিলোঁ। আৰু মোৰ এইখন ঘৰত প্ৰথমটো বাৰ্থডে, মোৰ বহুত বেছি ভাল লাগিলে। হাজবেণ্ডে হওক বা গোটেই ফেমিলিটোৱে মানে বহুত বেছি মোক মানে বহুত সুখী কৰিলে। আৰু মাইনাই দেখিলে কেক বনালে 12টা বজাত দেই মোৰ কাৰণে, আৰু মানুহজনো লগতে। আৰু দাদাই বেলুন চেলুন ফুলাই বহুত ধুনীয়াকৈ মানে ডেক'ৰেশ্যন কৰি দিলে আৰু বহুত বেছি ভাল লাগিলে। সেইটো মই এনেকৈ প্ৰকাশ কৰিব হয়তো নাজানিব পাৰোঁ, তথাপিতো এনেকৈ কৈ দিছোঁ ভিডিঅ'ৰ যোগেদি। মোৰ বহুত বেছি ভাল লাগিলে আৰু বহুত বেছি ধন্যবাদ সকলোকে। এইটো আগৰ জেগাত সজাই থৈ আহোঁ, আৰু মোৰ ৰুমটো মানে এনেকৈ দৰ্জাখন মাৰি লৈছোঁ আৰু এনেকৈ লাজ লাগে মোৰ ভিডিঅ'টো বেছিকৈ বনাবলৈ, সেইটো কাৰণে এইটো আগৰ জেগাত থৈ আহোঁ। আকৌ সজাই থৈ দিছিলোঁ মই। ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। আজিলৈ বাই।